আহিনৰ নিয়ৰ হৈ নাযাবা তুমি উভতি। নমস্কাৰ, আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এজন ভ্লগলৈ। আৰু আজি মই আছোঁ এতিয়া গুৱাহাটী ৰেলৱে ষ্টেচনত আৰু মই যাবলৈ লৈছোঁ ৰঙিয়ালৈ কিয় যাবলৈ লৈছোঁ জানেনে? যিহেতু আজি আছাম ৰিক্ৰুটমেণ্ট এক্সাম থাৰ্ড গ্ৰেডৰ এক্সামিনেশ্যনটো আছে আৰু সকলোকে যি দিছে মানে এক্সামটো সকলোকে শুভকামনা জনাইছোঁ, সকলোৰে ভাল তাকে কামনা কৰিছোঁ। আৰু এতিয়া 6:20 আমাৰ ট্ৰেইন আছে, আমি যাম ৰঙিয়াত দিবলৈ। আৰু তাকে আজি ভিডিঅ'টো কৰিলোঁ কাৰণ মই আজি প্ৰথমবাৰৰ বাবে ট্ৰেইনত গৈ এক্সাম দিবলৈ যাম, সেইকাৰণে আজি মানে স্মৃতি হিচাপে ৰৈ যাবৰ কাৰণে মই ভিডিঅ'টো কৰি ৰাখিছোঁ। আৰু আপোনালোক সকলোৰে ভাল হওক তাকে কামনা কৰিছোঁ। গুৱাহাটীৰ ৰেলৱে ষ্টেচনটো যথেষ্ট ডাঙৰ আৰু বহুত ধুনীয়া হয়। মই ভালদৰে আপোনালোকক ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ কাৰণ মোৰ সময়ৰ নাটনি হৈছে, লৰালৰি হৈছে। সেইকাৰণে গুৱাহাটী এই ৰেলৱে ষ্টেচনটো ভাৰতৰ প্ৰথমটো ৰেলৱে ষ্টেচন যিটো সম্পূৰ্ণ সৌৰশক্তিৰে চালিত হয়। পঢ়িবলৈহে পাইছোঁ বাৰু, নিজ চকুৱে দেখা নাই, কেতিয়াবা সৌভাগ্য হ'লে চাম। শৰাইমুখত ব্ৰিজৰ ওপৰেদি আহি আছোঁ। এইখনেই হৈছে ঐতিহ্যমণ্ডিত শৰাইঘাট দলং। আৰু শৰাইঘাট দলংখনৰ বিষয়ে মই আগৰ ভিডিঅ'ত অলপ কৈছোঁৱেই, গতিকে আকৌ নকওঁ। আহি আছোঁ সঁচাকৈ, আৰু বেছি সময় নাই, পামহি আৰু বেছি সময় নাই ন, 10 মিনিটমানৰ পিছত পামগৈ চাগে আমি। এক্সামৰ প্ৰিপেৰেশ্যন নাই তেনেকৈ, কালি আৰু পৰহি 2 দিন প্ৰিপেৰেশ্যন কৰি মই পৰীক্ষা দিবলৈ আহিছোঁ। নাজানো কি হয়, মেমৰি টেষ্ট কৰিবলৈ আহিছোঁ। পৰীক্ষা হলৰ পৰা ওলাই বহুত ভোক লাগিছিল আৰু ৰঙিয়াতে নিৰামিষ হোটেল এখনত ভাত খালোঁ, বহুত ধুনীয়া। এক্সাম দি আহিলোঁ আৰু এতিয়া ৰঙিয়া ষ্টেচন পাইছোঁহি। ৰঙিয়া ষ্টেচনটো আপোনালোকক দেখাই দিছোঁ। ৰঙিয়া ষ্টেচন পাইছোঁ, ষ্টেচন নহয় জংচন, বহুত ধুনীয়া। মই দেখাই আছোঁ আপোনালোকক। পৰীক্ষা মোটামুটি ভালেই হৈছে, আশা কৰোঁ সকলোৱে ভালো হৈছে চাগে, যথেষ্ট ভাল প্ৰশ্ন আহিছে। এতিয়া ঘৰলৈ গৈ আছোঁ, ঘৰলৈ যাওঁ এতিয়া। বহুত ধুনীয়া। এতিয়া টিকেট কাটোঁগৈ, পাওঁ নে নাপাওঁ নাজানো। আজি দিনটো ভাল লাগিলে বাৰু, ৰ'দো ইমান নাই, বতৰটো কোমল। বাকী আজি এওঁৰ এটা গান ৰিলিজ দিব, ধীৰে ধীৰে নামি আহা, এনেকৈ এটা গান আছে। আৰু গানটো মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত, লিংক দি দিম মোৰ ডেছক্ৰিপশ্যনত, আপোনালোকে তাত গৈ চাব, তেওঁৰ নিজৰ চেনেলত দিছে। আৰু ভাল পালে সকলোৱে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অৱশেষত ঘৰ পালোহি আৰু আজি মানে বহুত বেছি লতি হ'ল। কি হ'ল জানেনে, মই ট্ৰেইনত গৈ ভুল কৰিলোঁ। মানে ভাবিছিলোঁ ট্ৰেইনত গ'লে সুবিধা হ'ব বুলি, কিন্তু সুবিধা নহ'ল, মানে বেছিকৈ আমাৰ বিপদহে হ'ল। ট্ৰেইনত গ'লোঁ, গৈ ৰঙিয়া ষ্টেচনত নামিলোঁ, তাৰপাছত তাৰ পৰা আকৌ কানিহাললৈ যাব লাগে। কানিহাললৈ যোৱাৰ ৰাস্তাটো ইমান বেছি বেয়া, মানে আপোনালোকক কি বুলি ক'ম, আপোনালোকে নিজে নেদেখিলে গম নাপাব, ইমান বেছি বেয়া ৰাস্তাটোত গৈছোঁ। একদম জোকাৰণি খাই যাওঁতে মানে মোৰ অৱস্থা বেয়া। আৰু পৰীক্ষা হললৈ সোমালোঁ আৰু তাৰপাছতে মনটো অলপ ভাল লাগিছে। চেকিং কৰিছে সচৰাচৰ যেনেকৈ আমাৰ কম্পিটিটিভ এক্সামবিলাক হয় তেনেকৈ চেকিংবিলাক কৰিছে, আৰু সেই একে আছে। আৰু যিখন হায়াৰ ছেকেণ্ডেৰীত পঢ়িলোঁ, একদম মানে কি ক'ম, বহুত যুগতে বনোৱা এখন হায়াৰ ছেকেণ্ডেৰী, আৰু একো মানে নতুনত্ব নাই তাত। আনকি মানে তলৰ যিখন মজিয়াখনো কেঁচা, ডেস্ক বেঞ্চৰটো অৱস্থা নাই। মানে মই আগতে যে LP স্কুলবিলাকৰ অৱস্থা যেনেকুৱা আছিলে নহয়, তেনেকুৱা নিচিনা। মানে এতিয়া কোনো মানে উন্নতি হোৱা নাই সেইখনৰ, কিয় নাজানো, কিন্তু আজিকালিতো স্কুল কলেজ চবটো ইমান ধুনীয়াকৈ বনাইছে, সেইখনটো পঢ়ি আছে কেনেকৈ, মানে আচৰিত। আৰু
এক্সামটোৰ কাৰণে যিমান ভয় খাই আছিলোঁ সিমান ভয় খাবলগীয়া নহ'ল যেতিয়া পেপাৰ দেখিলোঁ। প্ৰথম কুৱেশ্যনখিনি মানে ইমান বেছি ইজি আহিছে যে ক'বলৈ কি বুলি ক'ম আৰু বহুত ইজি আহিছে। আৰু মই যিহেতু প্ৰিপেৰেশ্যন কৰা নাছিলোঁ গতিকে 2টা দিন প্ৰিপেৰেশ্যন কৰিছোঁ, মাত্ৰ 2টা দিন কৰিছোঁ কাৰণ সময় নিমিলে, ছুটি নাপাওঁ অফিচৰ পৰা। তাৰপিছত অফিচৰ পৰা আহিও দেৰি হয়, ভাগৰো লাগে, ৰাতি আকৌ ঘৰৰ কাম কৰি মেলি ভাত পানী বনাব লাগে। সেইকাৰণে মোৰ পঢ়া তেনেকৈ নহয়গৈ আৰু সেইকাৰণে কালি আৰু পৰহি এই 2টা দিন মানে ছুটি লৈছিলোঁ আৰু 2টা দিনত মই যিমান পাৰোঁ মানে আওৰাবলৈ চেষ্টা কৰিছিলোঁ, মানে ৰিভাইজে কৰিছিলোঁ। মই নতুনকৈ পঢ়িবলৈ নাপালোঁ একো আৰু সেয়াই যিমানকণ কষ্ট কৰিছিলোঁ অন্ততঃ সাৰ্থক হৈছে বুলি ভাবিছোঁ। আৰু যদি আৰু বেছি কষ্ট কৰিলোঁহেঁতেন তেতিয়া হয়তো আৰু বেছি ভাল ৰিজাল্ট এটা পালোঁহেঁতেন, কিন্তু হ'লেও মই ইয়াতে সন্তুষ্ট মানে যথেষ্ট ভাল হৈছে। আৰু বাকী সকলোৱে কিজানি ভাল হৈছে, জনাবচোন আপোনালোকৰ কেনেকুৱা হৈছে মোৰ কমেণ্ট ছেকশ্যনত, ঠিক আছে? আৰু কি ক'ম, আজি আৰু এটা বিশেষ কথা আছে, মই আপোনালোকক এবাৰ উল্লেখ কৰিছিলোঁ কিজানি। মোৰ মানুহজনৰ ভাগৱত দৰ্শনৰ এটা নতুন গান আজি ৰিলিজ হ'বলৈ গৈ আছে, ধীৰে ধীৰে নামি আহা গানটো। আৰু গানটোক আপোনালোকে সকলোৱে মৰম দিব, তেখেতৰ চেনেলতে আপলোড কৰা হ'ব। গানটো ইতিমধ্যে প্ৰিমিয়াৰ দি থোৱা আছে তেওঁৰ চেনেলতে। মই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যন দি দিম, আপোনালোকে তাত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। কেনেকুৱা হ'ল আপোনালোকে কমেণ্ট কৰি জনাব। গানটোৰ অকণমান আপোনালোকক গুণগুণাই দিছোঁ। ধীৰে ধীৰে নামি আহা না তুমি, কলিজাতে আহিলো আঠি তাপি, হেঙুলি পোহৰ হৈ আহিনৰ নিয়ৰ হৈ নাযাবা তুমি উভতি, ধীৰে ধীৰে নামি আহা না তুমি। আজি যে পৰীক্ষাটো দিবলৈ যাওঁতে ইমান বেছি কষ্ট হ'ল, তাৰপিছত তেতিয়া এটা কথা বেয়া লাগিছে, যদি এই পৰীক্ষাটো আমি পাছ কৰাৰ পাছত মানে পষ্টিং নহয় আমাৰ, তেতিয়া কিমান দুখ লাগিব। মানে যিহেতু মই যোৱাবাৰ 21 চনৰ যিটো টেট আছিল, টেটটোত পাছ কৰিলোঁ, তাৰপাছত কেইটামান নম্বৰৰ কাৰণে আমাৰ এপইণ্টমেণ্ট হোৱা নাই আৰু ছেকেণ্ড ফেজটো আমি ৰিলিজ দিব কৈ আছোঁ, আৰু যদি দিয়ে তেনেহ'লে হয়তো পাই যাম, কিন্তু এতিয়ালৈকে ঘোষণা কৰা নাই, কি হয় নাজানো। গতিকে আমাৰ যিখিনি কষ্ট সেইখিনি সাৰ্থকতা তেতিয়াহে হ'ব যেতিয়া মানে আমি এপইণ্টমেণ্ট পাম মানে। গতিকে যিসকলে মানে কষ্ট কৰে তেওঁলোকে যেতিয়া পাছ কৰাৰ পিছত যেতিয়া এটা এপইণ্টমেণ্ট নাপায়, মানে চাকৰিটোৰ নিযুক্তি নাপায়, তেনেহ'লে তেওঁলোকৰ মনত বহুত দুখ থাকে আৰু দুখ থাকি যায় আৰু মানে বেলেগ এটা আকৌ এক্সাম দিবৰ কাৰণে মনটোৱে মানে নকয়, মানে কিজানি এইবাৰো দিম, পাছ কৰিলেও নাপাম, তেনেকুৱা কিছুমান কথা আহি পৰে। ঠিক তেনেকুৱা আমাৰ লগতো হৈছে। গতিকে চৰকাৰে যদি সোনকালে আমাক নিযুক্তিটো দিয়ে তেনেহ'লে আমাৰ ভাল লাগিব। মই টেটৰ কথাও কৈছোঁ, মানে টেটৰ যিসকলে মানে পাছ কৰি আছে সেইসকলক যদি মানে নিযুক্তি দিয়ে, ছেকেণ্ড ফেজটো উলিয়াই, এডভাৰটাইজমেণ্ট উলিয়াই, তেনেহ'লে আমাৰ ভাল লাগিব। সেইটোৱে আৰু বাকী আজিলৈ ভিডিঅ'টি মোৰ ইমানেই আছিল। যদি আপোনালোক সকলোৰে ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বিনে মই একো হ'ব নোৱাৰোঁ। আপোনালোকে মোক মৰম দি যাব, সঁহাৰি দি যাব, আশীৰ্বাদ কৰি যাব, যাতে মই আগবাঢ়ি যাব পাৰোঁ, ঠিক আছে? আজিলৈ ভিডিঅ'টি মোৰ ইমানেই। ধন্যবাদ। জয় আই অসম।